আমি পাকঘৰত ৰাতিপুৱাৰ পৰা গধূলিলৈ বন্ধৰ দুগুণ চলি থকা হৈছে। পাকঘৰো একদিন ভয় খাইছে আৰু কিমাননো আহিছ বুলি। তথাপি নমস্কাৰ, ৰেপৰ ৱেবছাইটলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ এই লকডাউনৰ সময়ছোৱাত গৃহিণীসকলে কি ধৰণে ঘৰত সময় অতিবাহিত কৰিছে। গতিকে অকণমান হাঁহি ধেমালিৰ মাজেৰে সময়টো অতিবাহিত কৰিব বিচাৰিছোঁ। কিন্তু তাৰ আগতে এটা অনুৰোধ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। গতিকে আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ, স্কিপ নকৰিব। মামা তুমি কি কৰি আছা? পেইণ্ট কৰিছোঁ, পটটো পেইণ্ট কৰিছোঁ ইয়াত ফুল থওঁ। Oh. আজি আবেলি চাহৰ লগত খাবলৈ কিছুমান বস্তু বনাইছোঁ আৰু যিহেতু ঘৰত সোমাই আছোঁ। Itu Winka, itu Bunga, itu Elka, itu Oscar, itu Mangga. Good. Itu আমি পাকঘৰত ৰাতিপুৱাৰ পৰা গধূলিলৈ বন্ধৰ দুগুণ চলি থকা হৈছে। পাকঘৰো একদিন ভয় খাইছে আৰু কিমাননো আহিছ বুলি। তথাপি এয়া আবেলি সকলোখিনি পৰা আজৰি হৈ মেলি অকণমান বেডমিণ্টন খেলোঁ। তাৰ মাজতে অকণমান এয়া মানিমুনি শ্ৰীমতী খুব ভাল বন্ধুত্ব গঢ়ি উঠিছে এইকেইদিনত তেখেতৰ লগত। সময় পালে অকণমান আগফালে ওলাই গৈ নিজৰ মুকলি জেগাতে যথেষ্ট মানিমুনি হৈছে, এয়া দেখুৱাই দিছোঁ। এনেকৈ উঠাওঁ, ৰাতিপুৱা ধুনীয়াকৈ খুন্দি পিচি গ্ৰাইণ্ড কৰি ৰস উলিয়াই পৰিয়ালৰ সকলোখিনিয়ে খাওঁ। ভালে আছোঁ, ঘৰত আছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ এই কুটিল সময়কণ যাতে আমি ভালদৰে ঘৰতে থাকি নিজৰ পৰিয়ালৰ লগত সময় দি ভালদৰে কটাব পাৰোঁ। আৰু সকলোকে আহ্বান জনাইছোঁ, যেনেকৈ চৰকাৰখনে আমাক ছাতি এটা দি ধৰি আছে, আমিও যেন চৰকাৰখনৰ কথা অৱমাননা নকৰোঁ। নমস্কাৰ। বৰ্তমান আমি সকলোৱে জানো গোটেই বিশ্বতে কৰোণাৰ আতংকৰ সৃষ্টি কৰিছে আৰু যিহেতু বিহুলৈকে লকডাউন দিছে, লকডাউনৰ মাজতে কেনেকৈ সময়বোৰ পাৰ হয় মানে ভাবিলে মানে কিবা নিচিনা লগা হৈ গৈছে। কেতিয়াবা যদি গছ পুলিতে ৰুইছোঁ, কেতিয়াবা ল'ৰাকেইটাৰ লগতে ধেমালি কৰিছোঁ বা ল'ৰাকেইটাক কিবা এটা শিকাইছোঁ, তেনেকৈয়ে পাৰ কৰিছোঁ। আৰু সমগ্ৰ বিশ্বতে আজি কৰোণাৰ সন্তাপ। যোৱাকে এদিনমানৰ আগলৈকে অসমত যদিও কৰোণা আক্ৰান্ত কোনো ব্যক্তি নাছিল, কিন্তু যোৱাকে এই কেইদিনতে অসমত কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা বহুত বাঢ়ি গ'ল।
লখিমপুৰতো যোৱাকালি এজন ক'ভিড পজিটিভ পোৱাৰ পিছৰ পৰাতো পেটতে হাত ভৰি লুকাইছে। অৰ্থাৎ 19 মাৰ্চৰ পৰাই আমাৰ লখিমপুৰ বাৰ এছ'চিয়েশ্যন বন্ধ আছে আৰু সেইবাবে যোৱা 19 মাৰ্চৰ পৰা আজিলৈকে সম্পূৰ্ণৰূপে ঘৰতে থকাৰ নিচিনা হৈছে। এতিয়া এই সময়খিনিত মই কি কৰিছোঁ বুলি ক'লে এইটোৱে ক'ব লাগিব যে মোৰ যি দুটা ল'ৰা ছোৱালীক মই সম্পূৰ্ণৰূপে সিহঁতৰ লগত থাকিব পাৰিছোঁ, সিহঁতে কি খেলি ভাল পায়, কি খাই ভাল পায়। নমস্কাৰ, ধন্যবাদ সত্য এইটো সুবিধা দিয়াৰ কাৰণে। মই নিজে লিখা এটা কবিতা আপোনালোকৰ আগত অকণমান শুনাব বিচাৰিছোঁ। ভুল শুদ্ধ আপোনালোকে বিচাৰ কৰিব, মই এনেই অকণমান মনৰ ভাৱটো পঢ়ি শুনাব বুলি ভাবিছোঁ। মৃত্যুদূত। মই ৰৈ আছো তোমাৰ পদূলি মূৰত, মই তোমাৰ অনাকাংক্ষিত মৃত্যুদূত, কিন্তু মই তোমাৰ নিমন্ত্ৰিত। সৌৱা চোৱা, অদূৰত জ্বলিছে তেওঁলোকৰ শ চিতা, সজাই থৈছে শ কফিন, আৰু কফিনৰ ওপৰত বহি মই কিৰিলিয়াই হাঁহিছো। তেওঁলোকৰ অতৃপ্ত আত্মাৰ বিননিৰে এয়া মই মাৰিছো সুখৰ হাঁহি, বিজয়ৰ হাঁহি। আজি মোৰ ভয়ত বিশ্ব কঁপিছে, আজি মোৰ বাবেই ধৰিত্ৰীৰ নিদ্ৰাহৰণ হৈছে। মই হেনো মহামাৰী, কিন্তু মই হলে নিমন্ত্ৰিত। মই অঘৰী, নিষ্ঠুৰ সংসাৰেই মোৰ জন্মৰ শস্য, কৰোণাহীন ময়েই শ্বাসৰুদ্ধকাৰী কৰোণা। देखो भाई और बहनों, बूढ़ों और बच्चों, कोरोना वायरस की वजह से नरेंद्र मोदी सरकार ने ये बंद किया है, लॉकडाउन किया है। इस समय से हमें घर में रहना चाहिए और हाथ फ्रिक्वेंटली हमेशा धोइएगा, हमेशा फ्रिक्वेंटली धोते रहिए। इससे आपका कोरोना वायरस का कुछ नहीं होगा। क्या आप ये सैनिटाइज़र भी लगा सकते हैं, ठीक है।